হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি অলপ বেলেগ ভিডিঅ' হ'ব। আজি তাৰমানে ক'তো নাযাওঁ, আজি ঘৰতে অলপমান ডিফাৰেণ্ট ভিডিঅ' হ'ব। মানে কেনেকুৱা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, গোটেইখিনি গম পাই যাব। তাৰ আগতে আপোনালোকক এটা মই বস্তু দেখাওঁ। আজি এটা বস্তু পাৰ্চেল এটা আহিছে, সেই পাৰ্চেলটোতনো কি আছে আমি সকলোৱে বস্তুটো অ'পেন কৰোঁ। মেইন বস্তুটো হৈছে এইটো, ইয়াৰে ভিতৰত এটা বস্তু আছে। সেই বস্তুটো কি মই আপোনালোকক কৈ দিওঁ, এটা হট এয়াৰ গান। মানে সেই বস্তুটো এতিয়া দেখা পালে গম পাব, মই আগত দেখা নাছিলোঁ, আপোনালোকক এতিয়া দেখিবলৈ পাব কি আছে। আৰু এইখিনি এইবিলাকতো আৰু জানে আপোনালোকে কি বস্তু। তাৰ আগতে আমাক লাগিব এখন কেঁচি, এইটো কাটাৰ কাৰণে। এতিয়া ফটাফট এইটো অ'পেন কৰি লৈ আপোনালোকক দেখুৱাই আছোঁ কি বস্তু আছে ভিতৰত। এইটো হৈছে মেইন বস্তুটো, আৰু ইয়াৰ নামটো চাওক, কিবা বাকু হিট গান। মানে কি ইয়াৰ পৰা গৰম হাৱা ওলায়। এয়া ছোৱালীবিলাকৰ যে হেয়াৰ ড্ৰায়াৰ যে থাকে তেনেকুৱা ধৰণৰে। এতিয়া মানে লাহেকৈ ঠাণ্ডাৰ দিন আহি আছে, তো তাৰ কাৰণে এইটো অলপ গৰম লোৱাৰ কাৰণে এই বস্তুটো অৰ্ডাৰ দিছোঁ। নহয় বাৰু, এইটো এনে ক'লোঁ, এইটো কাৰণ নহয়। তাৰমানে ইয়াৰ পৰা এই বস্তুটো ব্যৱহাৰ কৰি বেলেগ বেলেগ কাম কৰিব পাৰি। ধৰক কিবা প্ৰজেক্ট থাকে বনাবলগীয়া, কিবা কিবি ধৰক প্লাষ্টিক সমান কৰিব লাগে, কিবা কিবি এইটো তেনেকুৱা ধৰণৰ কামত দিয়ে। আৰু ইয়াৰে ভিতৰত হিটাৰৰ গোটেই বস্তুখিনি আছে। তাৰপিছত এইটো হ'ল ইয়াৰে চুইচ। ইয়াৰ চুইচটো চাওক, হাই, ল', অফ, এই এনেকুৱা। এতিয়া এনেকৈ মাথাত মাৰি দিলেই হ'ল আৰু বঢ়িয়া গৰম গৰম হাৱা পাই যাব। আৰু এই বস্তুটো বোধহয় কিবা এনেকুৱা ইয়াতে লগাব লাগিব নেকি। ইয়াতে এই বস্তুটো ইয়াতে এনেকৈ লগাব লাগিব, এইটো পাছত চাব লাগিব। আৰু এই বস্তুটো যদি মাথাত এনেকৈ দিলে হ'ল আৰু কি ধুনীয়া লাগিব না, কি বঢ়িয়া, কি ধুনীয়া লাগি যাব একদম। এনেকৈ হাইট দিলে হ'ল, বঢ়িয়া চুলিকেইডাল কটাকেইডাল জ্বলি যাই পেলাই আইনষ্টাইনৰ যে চুলিকেইডাল আছে তেনেকুৱা ধৰণৰ হ'ব। আৰু এতিয়া এইটো থৈ দি পেলাই এতিয়া আমাৰ মেইন টপিকলৈ আহোঁ। তাৰমানে আজি কি হ'ব আমাৰ ভিডিঅ'টো, মানে বিশেষ তেনেকুৱা একো নাই। ধৰক আপোনাৰ যদি এখন বাইক আছে, মানে এখন দুচকীয়া যদি আছে, বা এখন যদি চাৰিচকীয়া আছে মানে কাৰ, বা এখন যদি আপোনাৰ চাইকেলো আছে, সেই বস্তুখন কেনেকুৱা ধৰণে মেইনটেইন কৰিব। সকলোৱে মৰমত কিনা বস্তুটো আমি মেইনটেইন কৰি ৰাখিলে মানে নিজৰ এটা ভাল লাগে আৰু বস্তুটো দেখাত ধুনীয়া হৈ থাকে। ধৰক আপোনাৰ এই গাড়ীখন বা আপোনাৰ কাৰখন বা আপোনাৰ গাড়ী বা মানে দুচকীয়া বা চাৰিচকীয়াৰ অবিহনে যদি আপোনাৰ যদি চাইকেল এখনো আছে, সেই চাইকেলখনক কেনেকুৱা ধৰণে মেইনটেইন কৰিব, মানে কেনেকুৱা ধৰণে ইয়াক চাফ চিকুণ কৰি ৰাখিব। সেই বস্তুখিনিতো গাড়ী ধোৱা কিবা কিবি এইবিলাকতো আপোনালোকে জানে, সেইটো মই নকওঁ। কিন্তু তাৰ পিছৰ পৰ্যায়খিনি কি কৰিব লাগে সেই বস্তুখিনি এতিয়া আপোনালোকক ধুনীয়াকৈ এই ভিডিঅ'টোত গোটেইখিনি এক্সপ্লেইন কৰি দিম। এতিয়া আহকচোন, আমি তাৰমানে এতিয়া এইখনক পলিচ কৰিম। সেই পলিচৰ কি ব্যৱহাৰ কৰোঁ, কেনেকুৱা ধৰণৰ চাওক গোটেইখিনি। আৰু পলিচটো ইমান ধুনীয়া, মানে একদম বাজেট ফ্ৰেণ্ডলি। এই দেখুৱাই আছোঁ বস্তুখিনি। অতি কম টকাত আপোনাৰ গাড়ীখন ধুনীয়াকৈ একদম চিকচিকীয়া কৰি ৰাখিব পাৰে। আজি বাৰু মই এইখনক ধুইছোঁ, বহুত দিন ধোৱা নাছিলোঁ। অলপ মানে মৰম কৰি ৰাখিব লাগিবতো, কাৰণ চাওক মৰমত কিনা বস্তু এটাৰ প্ৰতি যিটো মৰম থাকিব আপোনাৰ, সেইটো আনএক্সপ্লেইনেবল। মানে আপুনি সেইটো এক্সপ্লেইন কৰি শেষ কৰিব নোৱাৰে, বা ইয়াৰ কোনো তুলনাই নহয়। সেইটো আপুনি যিমান মৰমেদি বস্তু এখন ল'ব, অকল গাড়ী বুলি কওঁ, আপুনি যদি চাইকেল এখনো লৈছে, আপোনাৰ সেই চাইকেলখনৰ প্ৰতি আপোনাৰ যিটো মৰম থাকিব, সিয়াক যেনেকুৱা ধৰণে মেইনটেইন কৰি ৰাখিব লাগে, সেইটোতো ক'বই নালাগে। সেইটো চবৰে মানে জানে আৰু সকলোৱে সেই বস্তুটো কেনেকুৱা ধৰণে মেইনটেইন কৰিব লাগে। বাৰু জানক, এতিয়া আমি এইখনক পলিচ কৰিম। আৰু সেই পলিচটো 1000 টকীয়াও নহয়, 2000 টকীয়াও নহয়, কিমান টকীয়াত ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। মানে বস্তুটো নতুন বস্তু, মই আগত ইউজ কৰা নাই। আগতে মই কিবা ৱাক্স পল কিবা তেনেকুৱা ধৰণৰ আছিল, সেই ৱাক্স পলটো ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ইমান ভাল নহয় বস্তুটো, কিবা কেৰাচিনৰ দৰে গোন্ধায়। আৰু এই প্লাষ্টিক পাৰ্ট এইবিলাকত দিলে তাৰমানে কিবা কালাৰটো ডেমেজ হোৱাৰ কিবা চান্স থাকে। সেইটো কাৰণে এটা বেলেগ আজি ব্যৱহাৰ কৰিম। প্ৰথমতে এইখন ধুনীয়াকৈ ধুই লৈছোঁ, মই ধুই লৈ অলপ চলাইও আহিছোঁ বাৰু। অলপ এইবিলাক তাৰমানে পানী চানী শুকা, এই পলিচটো ব্যৱহাৰ কৰিলে তাৰমানে পানীখিনি কমপ্লিটলি শুকাব লাগিব, তেতিয়াহে তাৰমানে ইয়াতে পলিচটো ভালদৰে কামত দিব। সেইকাৰণে এইখনক মই আগতীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এতিয়া বঢ়িয়াকৈ আমি এখন মাইক্ৰ' ফাইবাৰ ক্লথ, ইমান নাহে টানি এনেকুৱা ধৰণৰ এখন কাপোৰেৰে এতিয়া যিবিলাক ইয়াতে ধূলি বালি লাগি আছে, সেইখিনি ধুনীয়াকৈ মুচি দিম। মুচি দিয়াৰ পিছত ইয়াতে সেই পলিচটো লগাম। তাৰ আগত আমি এই চেইনডাল মেইনটেইন কৰিব লাগিব। হয়, আপোনালোকৰ বাইকখনত মানে এতিয়া চাৰিচকীয়াটো কথা বেলেগ বাৰু, ইয়াতে সিমান হেৰি নাই। এই বাইকখনৰ যিবিলাক আজিকালিতো মেক্সিমাম বাইক গোটেই অ'পেন চেইনে আহে। এই অ'পেন চেইন মেইনটেইন কৰা বহুত মানে খৰচৰ কাম। এই ক্লিনাৰ, লুব এইবিলাক কিনি থাকোঁতে তাৰমানে আধা পইচা তাতে গুচি যায়। এই চেইনডাল মেইনটেইন কৰিব লাগিলে তাৰমানে 500 কিলোমিটাৰৰ আণ্ডাৰে ইয়াক লুব কৰি থাকিব লাগে, ক্লিন কৰি থাকিব লাগে। গতিকে আজি ইয়াক মই মানে পানী ঢালি পেলাই মই ইয়াতে চেইন ক্লিনাৰ ঢালি দিছিলোঁ, না একো কামত নাহিল। এতিয়া আৰু এটা নতুন ক্লিনাৰ আনিছোঁ, মানে চেইন ক্লিনাৰ। সেই চেইন ক্লিনাৰটো এতিয়া মাৰি পেলাই মোটামুটি আধা ঘণ্টামান থৈ দিওঁ। তাৰপিছত ইয়াৰ পৰা সেই ধূলি বালি যি আছে সেইবিলাক গোটেইখিনি পৰাৰ পিছত তাতে বঢ়িয়াকৈ লুব কৰি দিম। তাৰপিছত আমি পলিচৰ কাম কৰিম। আগতে ধূলি বালিখিনি এতিয়া মানে নুগুচাওঁ, কাৰণ কিয়, এতিয়া ধূলি বালিৰ পৰিৱেশ অলপ হৈ আছে, তাতে ধূলিখিনি গুচোৱাৰ পিছত আৰু একবাৰ ধূলি বালি গুচাব লাগিব। সেইকাৰণে আমি এতিয়া চেইনডাল ক্লিন কৰিম। প্ৰথমতে চেইনডাল ক্লিন কৰাৰ পিছত আমি তাতে লুব কৰিম। ধুনীয়াকৈ এনজয় কৰক ভিডিঅ'টো। ক্লিনাৰ আৰু লুব ব্যৱহাৰ কৰাৰ আগত অলপ এনেকৈ চেক কৰি ল'ব। তাৰমানে ইয়াতে ভিতৰত অলপ ঠাণ্ডাৰ দিনটো অলপ গটা হৈ থাকিব পাৰে, সেইকাৰণে অলপ
এই মানে চেক কৰি লোৱাৰ হেৰি এই বস্তুটো তাৰমানে এইটো কোম্পানীৰ মই ক্লিনাৰ আনিছিলোঁ 1 মিনিটতে শেষ হৈ গৈছে সেইকাৰণে এইবাৰ মই এই ক্লিনাৰটো মটুলৰ আনিছোঁ তাৰপিছত এইটো আগতে অনা আছিল সেইকাৰণে নহ'লে মই মটুলৰে হেৰিটো আনো এই কি বুলি কয় আপোনাৰ এইটো চেইন লুপটো অলপ চেক কৰি ল'ব তাৰপিছত ইয়াতে বাইকত এইটো স্প্ৰে কৰি দিলে ক্লিনাৰটো মাৰি দিলোঁ এতিয়া তাৰমানে এই বাইকখনত মানে ডমিনাৰ 400 বা ডমিনাৰ চিৰিজত এই ইয়াতে এই কাভাৰটো যে আছে এই কাভাৰটোৰ ইয়াতে যিটো ইঞ্জিনৰ পৰা গিয়াৰ আহে সেইটো তাতে বহুত ময়লা লাগি থাকে বহুত মল লাগি থাকে তাতে এই ধূলি বালি পেক কিবা কিবি এই 3টা নট আমি খুলিব লাগিব এই 1 2 3 এই 3টা নট খুলি ইয়াৰ ভিতৰখিনি আমি চাফা কৰিব লাগিব কিন্তু এই 3টা নট খোলাৰ পিছত ইঞ্জিন ষ্টাৰ্ট দিব নোৱাৰিব কাৰণ কিয় মই আগতে দি চাইছিলোঁ ইয়াৰ পৰা অলপ মোবিল লিক হৈ থাকে সেইকাৰণে এইকেইটা খুলি পেলাই মই গাড়ীখন ষ্টাৰ্ট নিদিওঁ ইয়াতে এনে হাতেদি চকাটো ঘূৰাই দিম এইটো ঘূৰাই পেলাই ইয়াতে অলপ ক্লিন মাৰি দিওঁ তাৰপিছত ধুনীয়াকৈ ইয়াতে লুপ মাৰি দিম এতিয়া মোটামুটি আধা ঘণ্টামান এনেকৈ থৈ দিওঁ আৰু এইবিলাক চাওক লেতেৰা পৰি আছে এইবিলাক ইয়াতো এইটো খুলি পেলাই ইয়াতে মাৰি দিওঁ এয়া মই কৈছিলোঁ নহয় কিমান লেতেৰা থাকে চাওক ইয়াতে এইবিলাক চাওক না কিমান লেতেৰা হৈছে মই তাৰমানে বহুত দিন চাফ চিকুণ কৰা নাছিলোঁ ইয়াতে এতিয়া ক্লিনাৰ মাৰি দিওঁ তাৰপিছত ইয়াক অলপ ওপৰত থৈ দিব লাগিব তাৰমানে ইয়াতে বহুত লেতেৰা হৈছে চাওকচোন অলপ ক্লিনাৰ মাৰি দিওঁ চাওক কি ওলাই আহিব ভিতৰৰ পৰা মামৰৰ দৰে হেৰি ওলাই আহে পিয়াল লিখৰডালতো এইবিলাক আছে আপোনাৰ চেইনডাল যিমান চাফা কৰে এই জেগাখিনিও সিমানে চাফা কৰিব লাগিব নহ'লে আপোনাৰ চেইন চাফা কৰা নকৰে একেই হ'ব আমাৰ মটুল 1 বটল শেষ হৈ গ'ল এতিয়া চাওক কি ধুনীয়া ক্লিন হৈ আছে একদম মুখে দেখা পায় ইয়া কি ধুনীয়া চাফা হৈ আছে এবাৰ ইয়াৰে ঢাকনখন মাৰি দিয়াৰ পিছত আমি ইয়াক লুপ কৰি দিওঁ এতিয়া আমাৰ চুপু দাদাই কৈ থাক তুমি মই গাড়ীখন কিবা চাফা কৰি আছো ৰ কেমেৰা কাই ধৰি আছে তোমাৰ নামটো কি অলপ ৰেষ্ট দি পেলাই অলপ জোৰে পিছত চকাটো ঘূৰাব লাগিব তাৰপিছত তাৰে হেৰিবিলাক গুচি যাব কলা কলা কৰবি এয়া আমাৰ গুলু বছ এই ৰ নেদে অলপ ৰেষ্ট দি পেলাই ইয়াত জোৰে ঘূৰাব লাগিব আমাৰ মেইন প্ৰডাক্টটো হৈছে এইটো মানে এই বস্তুটোৰ দাম হৈছে মাত্ৰ 20 টকা মানে কি 20 টকা দি আপোনাৰ গাড়ীখন ধুনীয়াকৈ চিকচিকা কৰি দিব পাৰে একদম মানে 20 টকাতে আপোনাৰ পুৰণি গাড়ীখনো নতুন হৈ থাকিব পাৰে এই বস্তুটো 20 টকা লৈছে তাৰপিছত মই ইয়াৰে 5টা আনিছোঁ আৰু এটা প্ৰডাক্ট এনে শুনিব পোৱা মতে 2বাৰ 3বাৰ মানলৈকে ইয়াক পালিছ কৰিব পাৰে মানে ধৰক আজি মই একবাৰ কৰিলোঁ আৰু মানে নেক্সট আৰু 2বাৰ মই এনেকুৱা বাইকখন ধুই পেলাই ইয়াক পালিছ কৰিব পাৰিম চাই লওক কিমানবাৰ পাৰি মই এইটো আগত ব্যৱহাৰ কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম ইয়াৰ মানে কেনেকুৱা ধৰণৰ আউটকাম ওলাই কেনেকুৱা ধৰণৰ ৰিজাল্ট পাওঁ সেইটো চাই লওঁ এতিয়া গুলো আৰু মই ধুনীয়াকৈ এইটো পালিছ কৰিম 20 টকাৰে মানে পুৰণি গাড়ী নতুন কৰিম এইখনটো আৰু নতুনে ধৰক আপোনাৰ যদি পুৰণি গাড়ী এখন আছে আমাৰ এইখন
আমাৰ ফাৰ্ষ্ট 1 পইণ্ট ইয়াকে নাম দিয়া নাই, এইখনৰো নাম দিয়া নাই। আপোনালোকে ভাল ভাল নাম ছাজেশ্যন দিবচোন, কি নাম ৰাখোঁ। এতিয়া সোনকালে পালিছ কৰোঁ, তাৰপিছত ইয়াৰে আউটকাম কেনেকুৱা। আজি হয়তো সিমান ভাল নাপাওঁ, কাৰণ এতিয়া চাওক বতৰটো মানে এতিয়া গধূলি হৈ গ'ল, মোটামুটি 4টা বাজি গ'ল, 4:30মান হ'ল। মানে অলপ পালিছ কৰি ইয়াক অলপমান ৰ'দত দিব লাগিব, কালি পুৱাহে মানে ভালকৈ ইয়াৰে আউটকাম পাম মানে। এই স্পঞ্জটো কৰা যে দেখা পাইছে, এইটো কৰাৰ ভিতৰতে তাৰমানে ইয়াৰে পালিছবিলাক চাওক, মই ইয়াতে থৈ দিছিলোঁ চাওক, ইয়াতে আছে মানে পালিছখিনি ইয়াতে লাগি আছে। এতিয়া ইয়াতে এপ্লাই কৰি চাওঁ। মাটি লাগি গ'ল, অলপ ইয়াতে মুচিয়ে লওঁ। হৈ গ'ল, এতিয়া দেখিবলৈ ধুনীয়া লগা হৈছে। এতিয়া চাওক এই লাইটত কি ধুনীয়া জিলিকি আছে, মানে ভাল লগা হৈছে আৰু। মানে গাড়ীখন ধোৱাৰ পিছত যিটো এটা মানে বগা টাইপৰ হৈ থাকে সেইখিনি নাই, ধুনীয়া এতিয়া জিলিকি আছে। আৰু ইয়াতে যিখিনি ক'লা ক'লা হেৰি আছিল মানে এইবিলাক, এইখিনিও ধুনীয়া জিলিকি আছে। আপোনালোকক নেক্সট ভিডিঅ'ত গাড়ীখন দিনত ধুনীয়াকৈ দেখুৱাই দিম, মানে দিনত সূৰ্যৰ পোহৰত অলপ হ'লেও ইয়াতে ভাল হ'ব, হেৰিটো দেখিবলৈ ধুনীয়া একদম এটা শ্বাইনিং কৰিব, সেইখিনি ধুনীয়াকৈ দেখুৱাই দিম। এই 20 টকাতে আপোনাৰ পুৰণি গাড়ীখন বা চাইকেলখন আপুনি ধুনীয়াকৈ একদম চিকচিকা কৰিব পাৰে, দেখিবলৈ নতুন হেন কৰিব পাৰে। এইখনটো বাৰু নতুনে, ইমান পুৰণি হোৱা নাই বাৰু। এইখনো মই ধুনীয়াকৈ একদিন ধুই পেলাই এইখন ধুনীয়াকৈ একদম শ্বাইনিং কৰিম। আমাৰ এইখনে হ'ল প্ৰথম, এইখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে। এইখন ধুনীয়াকৈ ধুই পেলাই ধুনীয়াকৈ ইয়াক শ্বাইনিং কৰাম একদম মজাকৈ 20 টকাৰ পলিচেৰে। তো বন্ধুসকল, ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ অশেষ অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিবলৈ একদমেই নাপাহৰিব।